আমাৰ নতুন চাম যুৱকে খেতি কৰিলে ঠিকাদাৰী কৰা আৰু চাকৰি কৰাতকৈ এতিয়া বহুত বেছি টকা উপাৰ্জন কৰিব পাৰে আৰু এতিয়া যথেষ্ট মানুহে সন্মানৰ চকুৰেও চায়। আপোনালোকে যদি চায় সামাজিক মাধ্যম মিডিয়া এই গোটেইবিলাকত আমাৰ নতুন চাম কৃষকক সকলোৱে এটা আদৰ্শ বুলি গ্ৰহণ কৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমৰ বাও ধান ৰঙা ধান ইমান চাহিদা আছে। আমাৰ চৰকাৰে ৰপ্তানিৰ কাৰণে এপেডা আৰু কৃষি বিভাগে যথেষ্ট সহায় কৰে। আমি আগবাঢ়ি আহিব লাগে। আতংক হৈছিলে লগে লগে নিৰাময় কৰা হ'ল, ইমান ফাষ্ট নিৰাময় হ'ল যে যিমান আগতে সুৰপোকে এবাৰ আহিলে গোটেই খেতিপথাৰ শেষ কৰি দিয়ে। এইবাৰতো আমাৰ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ তৎপৰতাৰ কাৰণে বিষয়টোতো মিডিয়াৰ পৰাই নোহোৱা হৈ গ'ল 3 দিনত। বাকী মই ৰাইজৰ পৰা নোহোৱা হোৱাটো বাদ দিয়ক, 3 দিন পিছত মিডিয়াত এই নিউজটোৱে নোহোৱা হৈ গ'ল। 23 বৰ্ষৰ বাবে আৰম্ভ হৈছে 3 দিন ধৰি এই প্ৰদৰ্শনী ইয়াত থাকিব। 400 ষ্টল হৈছে। বহুতবিলাক অসমৰ নতুন নতুন ভেৰাইটি কৃষি বিশ্ববিদ্যালয় হওক, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে হওক, এপেডা হওক, এপাৰ্ড হওক, এই অনুষ্ঠানবিলাকে যোৱা বছৰকেইটিত কৰা শ্ৰমৰ ফচলবিলাক ইয়াত প্ৰদৰ্শন কৰা হৈছে। বিশেষকৈ অসমৰ বহুত পৰম্পৰাগত সামগ্ৰী, নেমু টেঙাৰ বিভিন্ন ভেৰাইটি, ধানৰ বিভিন্ন ভেৰাইটি, মাছৰুমৰ বিভিন্ন ভেৰাইটি, ফুলৰ বিভিন্ন ভেৰাইটি।